নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ জিকে নামৰ আমাৰ এই ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক 8টা প্ৰশ্ন সুধিম আৰু উত্তৰ দিবলৈ প্ৰতিটো প্ৰশ্নত 5 ছেকেণ্ডকৈ সময় আপোনালোকৰ হাতত থাকিব। যদি অধিক সময়ৰ প্ৰয়োজন তেন্তে ভিডিঅ'টো ৰখাই ল'ব। প্ৰথম প্ৰশ্নটো হ'ল, কোনখন গাঁৱত পুৰুষ আৰু মহিলাই বেলেগ বেলেগ ভাষা কয়? সময় আৰম্ভ। এই প্ৰশ্নটিৰ উত্তৰ হ'ল নাইজেৰিয়াৰ উবাং গাঁৱত পুৰুষ আৰু মহিলাই বেলেগ বেলেগ ভাষা কয়। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনজন অভিনেতাই পৃথিৱীৰ সকলোতকৈ বেছি চিনেমা কৰিছে? সময় আৰম্ভ। এই প্ৰশ্নৰ উত্তৰটি হ'ল বৰ্মনন্দম। তেলেগু অভিনেতা বৰ্মনন্দমে 1000খনতকৈ অধিক চিনেমা কৰি বিশ্ব ৰেকৰ্ড কৰে। 3 নম্বৰ প্ৰশ্ন, ইংৰাজে ভাৰতৰ লগতে আৰু কিমানখন দেশত ৰাজত্ব কৰিছিল? সময় আৰম্ভ। ইয়াৰ উত্তৰটি হ'ব বিশ্বৰ 22খন দেশৰ বাহিৰে সকলো দেশতে। 4 নম্বৰ প্ৰশ্নটো হ'ল, আইনাত নিজৰ মুখখন চালে নিজতকৈ কিমান গুণ বেছি ধুনীয়া দেখা যায়? ইয়াৰ উত্তৰটি হ'ব 6 পৰা 9 গুণ। 5 নম্বৰ প্ৰশ্ন, কোনজনী ছোৱালীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ 78 দিনত দৌৰি সম্পূৰ্ণ কৰে? এনেকুৱা ধৰণৰ তথ্য পাবলৈ ভিডিঅ'টো আগলৈকে চাই থাকিব। ইয়াৰ উত্তৰটি হ'ব ৰাজস্থানৰ সুফিয়া খানে 4035 কিলোমিটাৰ দৌৰি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ 78 দিনত সম্পূৰ্ণ কৰে। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীত মানুহে নিৰ্মাণ কৰা সকলোতকৈ দামী বস্তুটো কি? সময় আৰম্ভ। ইয়াৰ উত্তৰটি হ'ব ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। 7 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে? ইয়াৰ উত্তৰটি হ'ব এবি গ্ৰুপৰ তেজ থাকিলে মানুহৰ দেহত সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে। 8 নম্বৰ প্ৰশ্ন, জেলেপীক ইংৰাজীত কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটি হ'ব জেলেপী ইংৰাজীত ফানেল কেক বুলি কোৱা হয়।